তো হেল্ল' ফ্ৰেণ্ডছ, কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। তো মই আকৌ আহিলোঁ একোলেণ্ডত, আৰু এইকাৰণে আহিছোঁ মই আৰু এটা ভিডিঅ' বনাবৰ কাৰণে। কাৰণ ইয়াৰ আগত আৰু এটা মই ভিডিঅ' বনাইছোঁ, কাৰণ কমপ্লিট মই দেখুওৱা নাছিলোঁ তোমালোকক। এইকাৰণে দেখুওৱা নাছিলোঁ, কাৰণ সেই ভিডিঅ'খন মই কমপ্লিট এৰিলে বহুত লং হৈ গ'ল হয়। সেইকাৰণে মই আকৌ আৰু এটা ভিডিঅ' বনাই কাৰণে মই এৰি আছোঁ, তোমালোকে চাই থাকক। সিহঁতে ফাৰ্ষ্ট টাইম উঠিলে চিঞৰি থাকিব, এইটো গেৰাণ্টি। চাওক, চাওক কেনেকুৱা চিঞৰি আছে। একচুৱেলি ইয়াতে উঠিলে ভয়ো লাগে। তো ফ্ৰেণ্ডছ, মই এতিয়া এটা প্লেটফৰ্মলৈ আহিলোঁ, আৰু প্লেটফৰ্মত ট্ৰেইন আহি আছে। সেই ট্ৰেইনত এতিয়া মই উঠি পেলাই চাম একোলেণ্ডৰ ভিতৰত কি ধৰণৰ বস্তু দেখা যায়। কেতিয়াবা যদি এই একোলেণ্ডত আহি পেলাই যদি তোমালোকক যদি গা ধুবলৈ মন যায়, তেনেহ'লে ইয়াতে এটা ছিষ্টেম আছে। কাপোৰ চেঞ্জ কৰি পেলাই তোমালোকক গা ধুব লাগিব। আৰু এই ঘৰটো যে দেখা পাই আছে, সেই ঘৰটোত বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায়, আৰু সেই কাপোৰৰ ছিষ্টেম আছে। সেই কাপোৰবিলাক ল'লে 50 টকা কৰি ভাড়া দিব লাগিব। তাৰপিছত তোমালোকে গা ধুবলৈ পাব। আৰু সেই ঠাইটো হৈছে গা ধোৱা ঠাই।